আজি দুদিনীয়া কাৰ্যসূচী বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে এক বৈকুণ্ঠ কৰি লৈ এই মহাস্থানত পৰিগণিত হৈছে। আজি এই ভক্তপ্ৰাণ ৰাইজে আজি 135 বছৰীয়া যি ভাওনা এই অনুষ্ঠানৰ যি প্ৰাসংগিকতা দিনক দিনে যেনেদৰে ভকত বৈষ্ণৱ আহি ইয়াৰ আধ্যাত্মিক ইয়াৰ বিশ্বাসযোগ্যতা মানুহৰ মাজত যি বিয়পি পৰিছে, মই ভাবো এই শুভক্ষণত এইটোত চকীটোত মোক দিবাচোন দেই ভিডিঅ'টো গোটেইখিনি চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ তেখেত আমাৰ ইয়াত উপস্থিত আছে। আমি এজনীয়ে জ্বলালে হ'ব। বিধান কৃষ্ণ হরে হরে